হাই এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ চেনেলটোলৈকে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপি মানে বনোৱাই নাই, মই লাড়ু ৰেচিপি এটা এতিয়া বনাম আৰু সেইটো কাৰণে ভাবিলোঁ এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। আৰু দিনতে মই নাৰিকলখিনি ৰুকি থৈ দিছিলোঁ, গুৰ মিঠৈৰ সৈতে নাৰিকলৰ লাড়ু। বিহুত বনালোঁ, কিন্তু এতিয়া আকৌ খাব মন গৈছে, কেইটামান বোলো বনাই খাওঁ। ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু নাৰিকলৰ ৰেচিপি ভিডিঅ'টো চাব শেষলৈকে, আৰু চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, তেতিয়াহ'লে শেষলৈকে চাব ভিডিঅ'টো। 4টা সৰু চাইজৰ নাৰিকল দিনতে মই ৰুকি ৰাখিছিলোঁ। এইখিনি নাৰিকল ৰুকা হৈছে আৰু 2খন কাঁহীত। নাৰিকলখিনি কিছু সময় ভাজি ল'ম। নাৰিকলখিনিৰ পৰা যাতে পানী ভাৱটো নাইকিয়া হয়, তেনেকৈ অলপ শুকানকৈ ভাজি ল'ম আগতীয়াকৈ। তাৰপিছতহে গুৰ মিঠৈৰ লগত আকৌ এবাৰ ভাজিম। নাৰিকলখিনি নমাই থলোঁ আৰু সেইটো কেৰাহীতে গুৰ মিঠৈখিনি গলাই ল'ম। ইয়াতে মই পানী এড নকৰোঁ, নিজে লৰাওঁতে ধুনীয়াকৈ গলি যাব। গুৰ মিঠৈখিনি গলি গ'ল। এতিয়া ইয়াতে ভাজি লোৱা নাৰিকলখিনি দি দিম। নাৰিকলখিনি আৰু গুৰ মিঠৈখিনি মিক্স নোহোৱালৈকে লৰাই থাকিব লাগিব। কিছু সময় লৰাওঁতে মিক্স হৈ যাব। আৰু এইখিনি এতিয়া ভাজিব লাগিব, যাতে নাৰিকলখিনি ভালদৰে ভজা হৈ যায়, গুৰ মিঠৈখিনিও আঠা লয়। তেনেকৈ এইখিনি এতিয়া মই ভাজি থাকিম কিছু সময়। ইয়াতে মই ইলাচি গুড়ি দি দিলোঁ, আৰু এইখিনিও ইয়াৰ লগত লৰাব লাগিব কিছু সময়, যাতে ইলাচিৰ গোন্ধটো হৈ যায়। আৰু এইখিনি হৈছেহিয়ে। এইখিনি গৰমে বনাব লাগিব, সেইটো কাৰণে যাতে গৰমটো কমি নাযায় এনেকৈ লৈছোঁ। এতিয়া মই কেৰাহীটো নমাই ল'লোঁ, আৰু এয়া লাড়ু বান্ধিব পৰা হৈ গ'ল নাৰিকলখিনি। এয়া মই গৰমে লাড়ুখিনি বনাইছোঁ, তেতিয়া আঠাটো লয় আৰু ভালদৰে। এয়া মোৰ লাড়ু বনোৱা হৈ গ'ল। আৰু এই লাড়ুটো কিছুদিনৰ কাৰণে ৰাখিব পাৰি, বেয়াও নহয় এতিয়া যিহেতু ঠাণ্ডাৰ দিন। আজিৰ এই গুৰ মিঠৈৰ সৈতে বনোৱা নাৰিকলৰ লাড়ু ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিব।